প্ৰথমবাৰৰ কাৰণে হাতী দৌৰ প্ৰতিযোগিতা দেখা পালোঁ। হাতী দৌৰা প্ৰতিযোগিতা পোন প্ৰথমবাৰৰ বাবে হাতী দৌৰ প্ৰতিযোগিতা পাতিছে মঙলদৈত। আৰু মঙলদৈত চাওক ৰাউষ্টা নামৰ এটা স্বেচ্ছাসেৱিক অনুষ্ঠানে এই বিহু মঞ্চখনৰ জৰিয়তে ঐতিহাসিক হাতী দৌৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছে। আৰু এইটো ৰামহৰি চক হয়। ইয়াৰ পৰা অকণমান আগতে ফিল্ডখনত হাতী দৌৰ প্ৰতিযোগিতা পাতিছে। চাওঁ বলকচোন বাৰু অকণমান হাতী দৌৰা প্ৰতিযোগিতা। মজা ফালি ফুলি দৌৰিছে হাতীয়ে। হাতীৰ দৌৰ প্ৰতিযোগিতা প্ৰথমবাৰৰ কাৰণে দেখা পাইছোঁ দেই। বা ফালি ফুলি আহি আছে চা। খং উঠছে কিন্তু হাতী মানুহৰ ফালে হাতী মানুহৰ ফালে আহিব। মানুহ কেনেকুৱা চাওক না ইয়াতে। বা বা প্ৰতিযোগিতা চোৱা হাতীৰ কিন্তু খং উঠিলে বেয়া কথা দেই। এই মানুহ দেখো খেদি গৈছে। খং উঠিল নহয় বিনা কাৰণত দৌৰাৰ কাৰণে। একবাৰ পোৱা নাই মাছ ইয়াতে কিন্তু পৰিস্থিতি ভয়ানক হৈ যোৱাৰ চান্স আছে। মানুহ নহয় কচোন, মানুহ ইমান ওচৰত আছে আৰু ইমান দৌৰাইছে, উপায় নাই আৰু। 3টা হাতীয়ে আহিছে না। ফাৰ্ষ্ট ছেকেণ্ড বা কোনবা হ'ল আৰু এতিয়া কোনটো হাতী প্ৰথম কোনটো হ'ল? এইটো হ'ল নেকি? এইটো আৰু একবাৰ দৌৰাব নেকি? এইবাৰ পৰিস্থিতি আৰু বেয়া হ'ব পিছে। মানুহ চাওক না কেনেকুৱা মানুহ। মই আহি থাকোঁতে ৰাস্তাতে দেখা পালোঁ এনেকৈ হাতীৰ দৌৰ প্ৰতিযোগিতা। এয়া জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ। নে কি কয় দাদা? হাতীৰ দৌৰ ভালে আছে বাকী। এই আমাৰ খুৰাও আছে। আৰু আগৰ সময়ত ৰজা মহাৰাজাবিলাকে এনেধৰণে হাতী দৌৰ প্ৰতিযোগিতা পাতিছিলে, কিন্তু কথাবিলাক শুনি আছিলোঁ, দেখা নাছিলোঁ। আজি নিজ চকুৰে দেখিলোঁ, ভাল লাগিলে। সেইকাৰণে বোলো আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু কোনোবা হাতীৰ যদি মালিক লগ পাওঁ তেতিয়াহ'লে অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বলকচোন চাওঁ। পুৰা জাম লাগি গ'ল ইফালে এনেকৈ যাম। অ' বাইদেউ চালে? অ' ভাই চালি? দে এইটো কিন্তু বহুত ভাল কাম কৰিছে। হাতীকেইটা দৌৰাই আনিয়ে খোৱাৰ ব্যৱস্থা কৰি দিছে। অলপ খাওঁতে অকণমান সিহঁতৰো অলপ ভাল লাগিছে দিয়কচোন। এয়া পূৰা হাতীয়ে খাই আছে আৰু আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব দেই। দাদা প্ৰথম কোনটো হ'ল? প্ৰথম এই ডাঙৰ মাজৰটো হ'ল নে? ক'ৰ হয় হাতীটো? এইটো ক'ৰবা এইটো বিশেষকৈ নাজানো। প্ৰথমবাৰৰ কাৰণে হাতী দৌৰ প্ৰতিযোগিতা দেখা পালোঁ। বাপৰে প্ৰথমটো হাতী ক'ৰ ভাই? যোনটো প্ৰথম হৈছে দাদা এইটো ইছলামপুৰৰে। আমাৰ ইছলামপুৰৰ? ইছলামপুৰ নহয় এইটো। হয় দুটা ইছলাম। চালো প্ৰথম হাতীটো কাৰ? তহঁতৰটো নেকি? হাতীয়ে ইফালত। কোনটো তহঁতৰ? এই ইফালতো? এইটো 2 নম্বৰ হ'ল নাই? এটা হাতীৰ মালিক লগ পাইছোঁ দেই। এইটো মোৰ লগৰে হয়। দে ঠিক আছে, ভাল লাগে। পঠাওনে পাহাৰত চাহাৰত পঠাওনে? পাহাৰ পঠোৱা নে? কেইটা তহঁতৰ কেইটা আছিল? আগতেতো 3টামান আছিল নে? 3টা আছে। এতিয়া বিক্ৰী হৈছে, এটা আছে। অঁ এটা আছে না। দে ভাল লাগিল ভাই। কি হাতীটোৰ নামটো কি? হনমালা। এই ইটো ডাঙৰটো ক'ৰ? ডাঙৰটো ইছলামপুৰৰে। অঁ ইছলামপুৰৰে ন? দে আমাৰ জেগাৰে হাতী ভাই বঢ়িয়া। এইটো প্ৰথম হোৱা হাতীটো। আৰু প্ৰথম হোৱা হাতীৰ লগত চাওকচোন পূৰা চেলফি মাৰাত ব্যস্ত দাদা। দাদা চেলফি মাৰোঁতে চাব হাতীয়ে খুন্দিয়াই দিব।
আৰু প্ৰথমৰ পৰা মই দেখুৱাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকক ক্ষমা ভিক্ষা মাগিছোঁ, কাৰণ মই আগতে আহি নাপালোঁ, অলপ দেৰিকৈ গম পালোঁ এই জেগাটোত হাতী দৌৰ প্ৰতিযোগিতা হৈছে বুলি। আৰু সুগৌৰৱে এয়া প্ৰথম হাতী, ছেকেণ্ড হাতী আৰু থাৰ্ড হাতী পূৰা আহি আছে। এতিয়া ফিল্ডলৈকে যাব, মই যিখন ফিল্ড দেখাইছিলোঁ, আৰু তাতে কিবা কিবি পুৰস্কাৰ দিব আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে আগলৈকে ছাপোৰ্ট কৰি যাব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।